তো হে গাইস কি খবৰ আশা কৰো সকলোৱে ভালে আছে তো গাইস মই ভালে আছো আজি ভিডিও ফটো হল এইটো গাইস কি কমাইছে নাই এটা এটা মোবাইল লেন্স হয় তাকে জকালে আহি পাইছে নেগা আনবক্সিং ভিডিও বনাব বুলি কেনে জকালে ভিডিওটো বনাই নহল তাৰে ওপৰ কভাৰটো একদম বেয়াকে আইছে চিৰি ফাৰি পেলাই দিছো এটো জাস্ট পেকেট দিছে এনেকে ক্যাৰি কৰা আনে বেগ তো গাইস এটা আনবক্সিং কৰি দেখুৱাই আছো তো গাইস এটা আনবক্সিং কৰি আছো এফালে দি আছে এইটো ক্লিপ আৰু এফালে এইটো লেন্সটো তো গাইস মানে কি মোৰ মোবাইলত ওয়াইড এঙ্গেল ভিডিওটো তাৰ মানে একদম বেয়া হয় এটোৰ কাৰণে ওয়াইড এঙ্গেল লেন্স আৰু ম্যাক্ৰো লেন্স আছে এফালে ক্লিপ কিটা দি আছে ক্লিপ কিটা গুছাই দিও তাৰপিছত এইটো কেপটো লগাও তাৰপিছত কেনেকুৱা হয় কোৱালিটিটো তাৰ পিছত দেখুৱাই আছে ৰ এটা নৰমাল ভিডিও হৈ আছে কেনেকুৱা ওয়াইড এঙ্গেল হোৱা নাই এবাৰ এইটো লগাই দিছো তাৰ পিছত দেখুৱাই আছে ভিডিওটো কেনেকুৱা হয় তো গাইস এটা দেখা পাই আছে এইটো নৰমাল ভিডিও হয় এটা যদি লেন্সটো লগাই দিও চাব পাৰে কিমানখিনি ওয়াইড এঙ্গেল হৈ গৈছে এয়া নৰমাল কে চলে তাৰ চলাটো কাৰেক্ট তলতে থাকে এটা আৰু টিংগল লেন্সটো লগাই দিয়াৰ লগতে চা তাৰ হাফ পেনটো গোটেইখিনি আহি যায় তো গাইস কি কম আৰু এনেকুৱা এইখিনি আছিল মোৰ বহুত প্ৰয়োজন আছিল তোৰ কাৰণে অৰ্ডাৰ দিছো তো গাইস আপোনালোকে যদি ল'ব খোজে ল'ব পাৰে ডেসক্ৰিপচনত লিংকটো দিয়া থাকিব তাতে গৈ কিনে অৰ্ডাৰ কৰিলে হ'ল ম্যাক্ৰো ভিডিও ফটোবোৰ কেনেকুৱা হয় দেখুৱাই আছো ৰবা আৰু তো গাইস এটা এইটো নৰমাল ভিডিও এটা যদি ম্যাক্ৰো লেন্সটো লগাই দিও গতে ব্লাৰ হৈ যাব যিগতিকে এইটো একদম অসৰত একদম কি কম আৰু এতে সব ফোকাসে কৰা নাই একদম পুরো বিন্দু এটা ফোকাস কৰাৰ কাৰণে হে এই ম্যাক্ৰো লেন্সটো এইফালে চাব পাৰে পিপৰটো দেখা হৈছে চাগে তো গাইস এটা নরমাল ভিডিও এইটো তো গাইস এটা ওয়াইড এঙ্গেল ফটো ম্যাক্ৰো ফটো কেইটামান লৈ কিনে দেখুৱাই আছো ৰব তো গাইস চাব পাৰে এটা ভিডিওটো কিমান ওয়াইড এঙ্গেল হৈছে এটা আমাৰ ৰবল দাদা কেনে আছে এফালে আৰু এনেকা কৈ আছে আৰু ভিডিও বনাই কিনে এটা কেনেকুৱা হল ফটোবিলাক দেখুৱাই আছো চাই কিনে কমেন্ট কৰি জনাবচোন কেনেকুৱা হৈছে মোৰ লেন্সটো লোৱা কাৰণে তো গাইস আজি এখানে আছিল তো বাই বাই তো গাইস এইটো ম্যাক্ৰো ফটো আৰু এইটো চাব পাৰে ওয়াইড এঙ্গেল ফটো কেনেকৈ হৈছে কমেন্ট কৰি জনাবচোন